নমস্কাৰ। প্ৰথমে মোৰ ইউটিউব চেনেল মৃদুল দাস A to Z চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া কঁঠালৰ ছিজন, সকলোৱে পকা কঁঠাল খাই নিশ্চয় ভাল পায়, কিন্তু কিছু সংখ্যক লোকে পকা কঁঠাল খাবলৈ অলপ ভয় কৰে, কাৰণ ডিঙিত লাগি ধৰে। সেইবাবে আহকচোন আমি আজি পকা কঁঠালৰ বেলেগ এটা পদ্ধতিত খাই চাওঁ। প্ৰথমে পকা কঁঠালবোৰ গুচাই ভিডিঅ'ত দেখুৱাৰ দৰে মেনুৱেল জুইচ বনাই ল'ব। ভিডিঅ'টো বাহিৰত কৰিলোঁ, কাৰণ পকা কঁঠালৰ আঠা ভিতৰত পৰি যাব পাৰে কাৰণে। ফুলনিখনত বহুতো ধুনীয়া ধুনীয়া ফুল ফুলি আছিলে, সেইকাৰণে ফুলবিলাকৰ অলপ ভিডিঅ' কৰি মাজে মাজে। ভিডিঅ'ত দেখুৱাৰ ধৰণে আপোনালোকে পকা কঁঠালখিনি এনেদৰে মেনুৱেল জুইচত জুইচ বনাব। কঁঠালবিলাক অলপ বেছি মৰহি গ'ল। আপোনালোকে পকা কঁঠালৰ জুইচখিনিত গাখীৰ বা আইচ কিউব আদিও মিলাই খাব পাৰে। ঘৰলৈ আলহী আহিলে কেতিয়াবা এনেধৰণে বনাই খোৱাবচোন, আলহীয়ে খাই নিশ্চয় ভাল পাব। জবা ফুল মোৰ খুবেই প্ৰিয়, সেইকাৰণে ফুলনিত কেইজোপামান জবা ফুল গছৰ পুলিবোৰ ৰুই লৈছোঁ। আপোনালোকে নিজৰ মতে যেনেকৈ মন যায় তেনেকৈ ডেক'ৰেট কৰি ল'ব পাৰে। এতিয়া মোৰ ঘৰত আনি থোৱা গাখীৰ নাছিল, সেইকাৰণে কঁঠালৰ জুইচৰ ওপৰতে ফ্ৰিজিং কৰি থোৱা এটা আইচক্ৰীম ঢালি দিছোঁ। আপোনালোকে ঘৰত এনেদৰে বনাই খাবচোন, খাই বহুত ভাল লাগে। যিসকলে পকা কঁঠাল খাই বেয়া পায়, সেইসকলেও এই জুইচটো খাবলৈ পালে কিন্তু নেৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। লগতে মৃদুল দাস A to Z চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টা বটনটো টিপি অল অপশ্যনটো চিলেক্ট কৰি দিব।